स्टूडेंट्स, आज हम आलोचना करेंगे तुम्हारे हिंदी पाठ्यपुथी आलुक भाग 1 के अंतर्गत रामानंद दोषी जी की पाठ बिंदु बिंदु विचार। इस पाठ में लेखक ने 2 लघु निबंध प्रस्तुत किए गए हैं। पहला निबंध का नाम है वाणी और व्यवहार और दूसरा है पारसमणि। आज के वीडियो में हम डिस्कस करेंगे पहला निबंध वाणी और व्यवहार। पहले निबंध वाणी और व्यवहार में लेखक ने किसी भी सीख को रट लेने तथा उसे समझबूझकर आचरण में सही ढंग से न उतार पाने की प्रवृत्ति पर व्यंग किया है। उसने वाणी और व्यवहार की एकरूपता पर बल दिया है। এতিয়া ৰামানন্দ দোষীয়ে পাঠটোত 2টা লঘু নিবন্ধ প্ৰস্তুত কৰিছে আৰু প্ৰথমটো এতিয়া আমি আলোচনা কৰিম বাণী আৰু ব্যৱহাৰ, যিটোত লেখকে দেখুৱাব বিচাৰিছে যে আমি কিবা এটা শিক্ষা গ্ৰহণ কৰোঁ, সেইটো যদি ভালকৈ বুজিও প্ৰয়োগ নকৰোঁ, সেয়া তেওঁ কি কৰিছে, ব্যংগ কৰিছে। তেওঁ বাণী আৰু ব্যৱহাৰৰ একৰূপতাত বল দিছে। আমি যিবোৰ মুখেৰে কওঁ সেয়া আমাৰ আচৰণ বা ব্যৱহাৰতো ফুটি উঠিব লাগিব, হয়নে? যদিহে মুখত এটা আৰু ব্যৱহাৰত এটা, সেয়া কিন্তু লেখকৰ মতে অতি লজ্জাজনক বুলি তেওঁ কৈছে। গতিকে লেখকে ইয়াত এই নিবন্ধটোত বাণী আৰু ব্যৱহাৰৰ যি একৰূপতা বা যি সমতা, যিটো আমি মুখেৰে যিটো কওঁ আমাৰ ব্যৱহাৰত যিটো ফুটি উঠিব লাগে, সেইখিনি তেওঁ এই নিবন্ধটোৰ জৰিয়তে কেনেকৈনো দেখুৱাইছে, আমাক বুজাবলৈ বিচাৰিছে। সেইখিনি আমি নিবন্ধটোলৈ আগবাঢ়িলেহে গম পাম। গতিকে ব'লা আমি পাঠটো আৰম্ভ কৰোঁ। मुन्ना जोर जोर से अपना पाठ रट रहे हैं। क्लीनलीनेस इज नेक्स्ट टू गडलीनेस। क्लीनलीनेस इज नेक्स्ट टू गडलीनेस। बड़ा सुंदर पाठ है। हिंदी में इसका अर्थ लगभग यह हुआ कि सुशीता देवत्त की सोती बहन है। मेरा ध्यान अपनी किताब से उछलकर मुन्ना की ओर लग जाता है। ইয়াতে এতিয়া মুন্না এটা সৰু ল'ৰা, সি কি কৰিছে, পাঠটো পঢ়ি আছে নিজৰ। ক্লিনলিনেছ ইজ নেক্সট টু গডলিনেছ। এইটো এটা খুব সুন্দৰ পাঠ। হিন্দীত ইয়াৰ অৰ্থ মানে সেই ক্লিনলিনেছ ইজ নেক্সট টু গডলিনেছ, ইয়াৰ অৰ্থটো কি কৈছে, সুচিতা দেৱত্ত কি সতী বেহেন হে। ইয়াতে সুচিতা হৈছে পবিত্ৰতা দেৱত্বৰ পিছতে আহে বুলি কৈছে। তাৰপিছত মেৰা ধ্যান আপনি কিতাপ সে উচট কৰ মুন্না কি ওৰ লগ যাতা হে। লেখকৰ ধ্যান, লেখকেও এখন কিতাপ পঢ়ি আছিলে, কিন্তু মুন্নাই যি পঢ়ি আছিলে লেখকে সেয়া শুনি পিনে তেওঁৰ ধ্যান মুন্নাৰ পঢ়াৰ ফালে গুচি গ'ল। पाठ याद हो गया। मुन्ना के मित्र बाहर से बुला रहे थे। मुन्ना पैर में चप्पल डालकर सपाट से बाहर निकल जाते हैं। उनके खेलने का समय हो गया है। এতিয়া মুন্নাৰ পাঠ পঢ়া হৈ গ'ল। মুন্নাই কি কৰিছে, মুন্নাৰ বাহিৰৰ পৰা মুন্নাৰ লগৰখিনিয়ে মিত্ৰ মানে বন্ধু নহয়নে, সেই বাহিৰৰ পৰা বন্ধুখিনিয়ে মাতি আছে খেলিবৰ কাৰণে। মুন্নাই একদম सपाटसे মানে तात्क्षणिकভাৱে খুব জলদি আৰু নিজৰ চেণ্ডেলযোৰ পিন্ধি পিনে বাহিৰলৈ গুচি যায়। कमरे में बिटिया आती है। भाई पर बहुत लाड़ है इनका। मुन्ना 7 समंदर पार की भाषा पढ़ रहे हैं, इसलिए भाई का आदर करती है। बिटिया अंग्रेजी नहीं पढ़ती। এতিয়া কি কৈছে, বিটিয়া মানে মুন্নাৰ ভনীয়েক কোঠাটোলৈ সোমাই আহিছে আৰু মুন্নাৰ ভনীয়েকে ককায়েকক বহুত ভাল পায়। কি কাৰণে ভাল পাই চোৱা আকৌ, মুন্নাই যে সেই ইংৰাজী পঢ়ি আছিলে, সেই ইংৰাজী ভাষাটো কি কৈছে, 7 সমুন্দৰ পাৰ কি ভাষা, মানে 7 সাগৰৰ ইপাৰৰ ভাষাটো পঢ়ি আছে। সেইকাৰণে মুন্নাৰ প্ৰতি বিটিয়াৰ মৰমটো বেছি, কিন্তু বিটিয়াই মানে ইংৰাজী নপঢ়ে বা পঢ়া নাই তেতিয়ালৈকে। ইয়াৰ পিছৰডোখৰ চোৱা, मेज के पास पहुंचकर बिटिया निशान के लिए कागज़ लगाकर मुन्ना की किताब बंद करती है। किताबों, कॉपियों, कागज़ों के बेतरतीब ढेर को संभाल कर करीने से सुनती है। खुले पड़े पेन की टोपी बंद करती है। गीला कपड़ा लाकर स्याही के दाग धब्बे पोंछती है और कुर्सी को कायदे से रखकर चुपचाप चली जाती है। বিটিয়াই মেজৰ ওচৰলৈ গৈ, মানে য'ত মুন্নাই পঢ়ি আছিলে সেই জেগালৈ গৈ পিনে মুন্নাই যিখন কিতাপ পঢ়িছিলে সেইখনৰ যোনডোখৰত সি মেল খুৱাই থৈ গ'ল আৰু সেই মেল খোৱাত চিন এটা দি পিনে বিটিয়াই কিতাপখন বন্ধ কৰি ল'লে। তাৰ পাছতে মেজৰ যি কিতাপ পত্ৰ আছিলে সেইখিনি গোটেই বিশৃংখল হৈ আছিলে। বিটিয়াই কি কৰিলে, গোটেই কিতাপ পত্ৰবোৰ ধুনীয়াকৈ সজাই পেলালে। খুলে পৰে পেন কি টপি বন্ধ কৰতি হে। মুন্নাই নিজৰ কলমৰ হাফৰটো খুলি থৈ গৈছে, সেই পেনৰ হাফৰটো বিটিয়াই আকৌ
কি কৰিছে বন্ধ কৰি থৈছে গিলা কপৰা লাকৰ স্যাহী কে দাগ ধব্বে পস্তি হে আৰু এখন তিতা কাপোৰেৰে যিখিনি কলমৰ স্যাহী লাগি আছিলে য'তে ত'তে সেইবোৰ মোহাৰিছে আৰু কুৰ্চি কায়দে সে ৰখকৰ চুপচাপ চলি যাতি হে আৰু চকীখনো ধুনীয়াকৈ থৈ পিনে তাই কি কৰিলে বাহিৰলৈ গুচি গ'ল এতিয়া কি হ'ল বিটিয়াই প্ৰথমতে মুন্নাৰ যি কিতাপখন পঢ়ি আছিলে যোনডোখৰলৈকে এৰিলেহি তাতে নিচান এটা লগাই পিনে কিতাপখন বন্ধ কৰিলে তাৰপাছত শৃংখলিত হৈ থকা নাই যিখিনি কিতাপ বিশৃংখল কৰি থোৱা কিতাপ পত্ৰবোৰ বিটিয়াই কি কৰিলে সজালে ধুনীয়াকৈ জাপিলে তাৰপাছতে খুলি থৈ যোৱা কলমৰ হাফৰ বন্ধ কৰিলে আৰু তিতা কাপোৰ এখন আনি পিনে চিয়াহীৰ দাগবোৰ মোহাৰিলে তাৰপাছতে চকীখনো ধুনীয়াকৈ ৰাখি পিনে তাই বাহিৰলৈ ওলাই গ'ল क्लीनलीनेस इज नेक्स्ट टू गडलीनेस मेरे सामने ज्ञान नंगा होकर खिसियाना सा रह जाता है मेरे सामने यार এইটো অৰ্থত কৈছে লেখকৰ চকুত মানে তেওঁৰ সন্মুখত মুন্নাৰ যি কিতাপৰ জ্ঞান যি হি পঢ়ি আছিলে যে ক্লিনলিনেছ ইজ নেক্সট টু গডলিনেছ সেই জ্ঞানখিনি লেখকৰ চকুত অপ্ৰসন্ন হৈ গ'ল ভাল নলগা হৈ গ'ল কাৰণ সি যিটো পঢ়িছে তাৰ আচৰণত বা ব্যৱহাৰতো সেইটো ফুটি উঠা নাই সেইটো কাৰণে লেখকৰ কাৰণে সেইখিনি অপ্ৰসন্ন হৈ পৰিছে चयन मात्रों में सब कुछ बदल जाता है गंभीर घोष से सुललित शैली में दिए गए अनेकानेक भाषणों में सुने सुंदर सुगठित वाक्य कानों में गूंजने लगते हैं मनमोहिनी झील की शानदार सफाई वाली पुस्तकों पढ़े कलापूर्ण अंश आँखों के आगे तैर जाते हैं ইয়াতে কি কৈছে অলপ সময়ৰ কাৰণে সকলো সলনি হৈ যায় ডাঙৰ ডাঙৰ ব্যক্তিসকলৰ তেওঁলোকৰ সুললিত কণ্ঠত যি ভাষণ দিয়ে মিটিঙে মাটাঙে যি ভাষণ দিয়ে যি বক্তৃতা দিয়ে সেয়া আমাৰ কাণত কি হয় ভাহি থাকে হয়নে আমি শুনি বহুত ভাল পাওঁ তেনেকৈ ধুনীয়া বেটুপাতৰে সৈতে ধুনীয়াকৈ ছপা কৰা কিতাপৰ ধুনীয়া আখৰবোৰ আমাৰ চকুত ৰৈ যায় বুলি কৈছে লেখকে প্ৰবচন আৰু অধ্যয়ন সব বনে হৈ গয়ে হে প্ৰবচন আৰু অধ্যয়ন সকলো সৰু হৈ গ'ল বুলি কৈছে আচৰণ কি এক লকীৰ নে সবকো সোতা কৰ দিয়া হে আমি যি শিক্ষা লওঁ সেই শিক্ষা যদি আমাৰ ব্যৱহাৰত ফুটাই নুতুলো সেয়াই আমাক সকলোৰে চকুত সৰু কৰি পেলায় সেয়া কৈছে এইটোৱে ज्ञान चाहे मस्तिष्क में रहे या पुस्तक में वो चाहे मुंह से बखाने जाए या मुद्रण के बंदीखाने में रहे आचरण में उतरे बिना विफल मनोरथ है এইটো প্ৰেক্ষাপট বুজাইছে আমাৰ জ্ঞান যি আমি জ্ঞান আহৰণ কৰোঁ সেই জ্ঞান আমাৰ মস্তিষ্কতে থাকক মগজুত মানে মগজুতে থাকক বা কিতাপতে থাকক বা সেয়া মুখেৰে কোৱাই হওক বা মুদ্ৰণৰ বন্দীশাল মানে বন্দীখানে মানে বন্দীশাল ইয়াত মুদ্ৰণৰ বন্দীশাল বুলি কিতাপ থোৱা ঘৰটোৰ কথা কৈছে সেই কিতাপৰ ঘৰটোতে থাকক যেতিয়ালৈকে এই জ্ঞান আচৰণত প্ৰভাৱ নপৰে সেয়া জ্ঞান পৰাজিত হৈ যায় বুলি কৈছে কাৰণ যি জ্ঞানে আমাৰ ব্যৱহাৰতে যদি ভাল প্ৰভাৱ পেলাব নোৱাৰে সেই জ্ঞান লৈ জানো কিবা লাভ আছে হয়নে धर्म और राजनीति समाज और व्यवहार के क्षेत्रों में विविध मंचों से उपदेश देने वाले मुन्नाओं केवल कंठ से मत बोलो हम तुम्हारे हृदयों की गूंज सुनना चाहते हैं वाणी और व्यवहार में समता आने दो हम वास्तव में तुम्हारे समक्ष श्रद्धानत होना चाहते हैं এই পেৰেগ্ৰাফটোত লেখকে কৈছে ধৰ্ম ৰাজনীতি সমাজ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত জড়িত হৈ থকা বিভিন্ন সেই ব্যক্তিসকল বিবিধ মঞ্চমে উপদেশ দেনেৱালে মুন্নাও বুলি কৈছে মুন্নাও মানে সেই ধৰ্ম ৰাজনীতি এইবোৰৰ লগত জড়িত যিসকল ব্যক্তিয়ে উপদেশ দি থাকে আমাৰ সমাজত সেইসকল ব্যক্তিৰ কথা কৈছে তোমালোকে কেৱল কণ্ঠৰে কথা ক'লেই নহ'ব তোমালোকৰ हम तुम्हारे हृदय की गुंज सुनना चाहते हैं আমি কি কৈছে তোমালোকৰ হৃদয়ৰ সেই মাত শুনিব বিচাৰোঁ বাণী আৰু ব্যৱহাৰ মে সমতা আনে দো কি কৈছে বাণী আৰু ব্যৱহাৰত সমতা আনিবলৈ আপোনালোকে যি কয় সেই বাণী আৰু আপোনালোকৰ যি ব্যৱহাৰ তাত সমতা আনক কৈছে যদিহে মুখেৰে এটা আৰু আচৰণত এটা দেখুৱায় আপোনালোকৰ প্ৰতি জানো আমাৰ শ্ৰদ্ধা আহিব আপোনালোকে বাণী আৰু ব্যৱহাৰ সমতা আনক তেতিয়াহে আপোনালোকৰ প্ৰতি বাস্তৱত শ্ৰদ্ধা বা সন্মান দিবলৈ মন যাব বুলি লেখকে কৈছে তাৰ পিছত কৈছে মুন্না পাঠ কো ৰতো মত উছে अपने अंदर समलो এতিয়া মুন্নাক কৈছে মুন্না পাঠটো অকল আওৰাই থাকিলে নহ'ব সেই পাঠটো তোমাৰ হৃদয়ত সোমোৱাই ল'বলৈ কৈছে পাঠটোৱে যি কৈছে বা বুজাব বিচাৰিছে যি সেয়া তোমালোকেও গভীৰতালৈ গৈ বুজি চাব লাগিব আৰু সেয়া বাস্তৱত তোমালোকৰ আচৰণত বা ব্যৱহাৰত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰা উচিত
তোমালোকে বাণী আৰু ব্যৱহাৰ এই পাঠটি হৃদয়ংগম নকৰা তেন্তে তোমালোকৰ পাঠটো পঢ়াৰ কিবা লাভ আছে জানো? তোমালোকৰ আচৰণত যেতিয়ালৈকে এই পাঠটোৰ ভাল প্ৰভাৱসমূহ ফুটাই তুলিব নোৱাৰা বা বুজি পিনে তোমালোকৰ আচৰণত তোমালোকে সেইখিনি ফুটাই নতুলা তেতিয়ালৈকে শিক্ষা গ্ৰহণৰ কিন্তু কোনো অৰ্থ নাথাকিব। পিছৰডোখ চোৱা, बात को मुंह से और स्वयं को घर से बाहर निकालने से पहले इन दाग धब्बों को पोंछ लो जो तुम्हारी असावधानी से चारों ओर पड़ गए हैं। এতিয়া আমি যেতিয়া মুখেৰে এটা কথা কওঁ সেয়া আমাৰ বেলেগৰ কাৰণে কি প্ৰভাৱ পেলাব আমি সেয়া লক্ষ্য কৰা উচিত। কটু কথা বা ব্যংগ কৰি বা বেলেগক জুকাই কথা কোৱা সেইবোৰে বেলেগৰ মনত আঘাত দিব পাৰে, সেয়াও আমি লক্ষ্য কৰা উচিত। আৰু আমি যি কামেই নকৰোঁ আমি সেই কামটো আমাৰ সমাজৰ কাৰণে বা আমাৰ ঘৰখনৰ কাৰণে কিমান গ্ৰহণযোগ্য, ভালনে বেয়া সেইটো আমি চকু দিব লাগে বুলি কৈছে লেখকে। গতিকে আমি পাঠটোৰ জৰিয়তে কি বুজিলোঁ? বাণী আৰু ব্যৱহাৰত সমতা থাকিব লাগে, হয়নে? আমি মুখেৰে যি কওঁ, আমি বাণী মুখেৰে যি কওঁ সেই আমাৰ মুখেৰে কোৱা বাণী আমাৰ ব্যৱহাৰতো ফুটি উঠিব লাগে। শেষত তোমালোকক এটা কথাই কওঁ, আমি যে মহৎ ব্যক্তিসকলৰ বাণী শুনিছোঁ, তোমালোকে প্ৰাৰ্থনা সভাত মহৎ লোকৰ বাণী কোৱা, সেই মহৎ লোকৰ বাণীখিনি তেওঁলোকৰ ব্যৱহাৰত ফুটি উঠিছিল, তেওঁলোকে যি কৈছিল তেওঁলোকৰ ব্যৱহাৰতো ফুটি উঠিছিল বাবে সমাজৰ চকুত আজিও কি হৈছে আমাৰ চকুত বা সমাজৰ চকুত মহৎ ব্যক্তি হিচাপে চিৰদিনৰ বাবে ৰৈ গৈছে, হয়নে? গতিকে তোমালোকেও পাঠটো ভালকৈ হৃদয়ংগম কৰি নিজৰ আচৰণবোৰ শুদ্ধ আৰু সঠিক কৰিবলৈ যত্ন কৰিবা বুলি আশা কৰিলোঁ। আৰু আশা কৰিছোঁ তোমালোকে বুজি পালা, ভিডিঅ'টো চাই ঘৰত ভালকৈ পঢ়িবা।